নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চানি আপোনালৈ নতুন 5টা হাতৰ লৈ আহিছোঁ। আজিৰ এই 5টা হাতৰ কেইটা নগাঁও জিলাৰ ৰামমোহনে আমালৈ প্ৰেৰণ কৰিছে। যদি আপুনিও কিবা হাতৰ জানে, কিবা বুদ্ধিমানক প্ৰশ্ন জানে, তো প্লিজ আমালৈ আপুনি শ্বেয়াৰ কৰিব পাৰিব হোৱাটছএপ যে আমাৰ হোৱাটছএপ নম্বৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে আৰু মোৰ চেনেলৰ এবাৰতত গ'লে আপুনি পাই যাব আৰু ভিডিঅ'টোত দেখা পাই আছে। আপুনি হোৱাটছএপ যোগে প্ৰেৰণ কৰা আমালৈ ছাত্ৰৰ বা বুদ্ধিমানক প্ৰশ্ন আমি নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। চ' ব্লগ আজি হাতৰ কেইটা কি জানি লওক। প্ৰথম হাতটো হৈছে এটা ছাগলীৰ 3টা মাথা, কি খায়? লাটা পাতা। কওকচোন সেইটো কি? লাটা পাতা মানে হৈছে গছৰ পাতবোৰ। যদি আপুনি মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগে তো প্লিজ এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াৰ উত্তৰটো হৈছে চৌকা। হয় ফ্ৰেণ্ড, চৌকা। আপুনি নিশ্চয় গম পাইছে। দ্বিতীয় নম্বৰ হৈছে ভ ভ কৰে কিন্তু ভমৰা নহয়, লগুনে পিন্ধে কিন্তু বামুণো নহয়। কওকচোন সেইটো কি? হয় ফ্ৰেণ্ড, আপুনি নিশ্চয় ভাবি আছে। ইয়াৰ উত্তৰটো হৈছে যঁতৰ। আপুনি নিশ্চয় ধৰিব পাৰিছে যে কিয় যঁতৰ হয়। 3 নম্বৰটো হৈছে চাৰিওফালৰ কাণ কটা, তাৰে দুটাৰ কাণ ফুটা। কওকচোন সেইটো কি? নিশ্চয় আপুনি জানে। হয় ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হৈছে তাঁতশালৰ খুটা 4টা। আপুনি নিশ্চয় ধৰিব পাৰিছে। 4 নম্বৰটো হৈছে চুইচা চুইচা চুই চালে পইচা। কওকচোন সেইটো কি? আপুনি নিশ্চয় ভাবি আছে ইয়াৰ উত্তৰটো কি। হয় ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হৈছে কেৱলা। নিশ্চয় কিয় কেৱলা হৈছে আপুনি নিশ্চয় ধৰিব পাৰিছে। হয় ফ্ৰেণ্ডছ, 5 নম্বৰ কুৱেশ্যন অৰ্থাৎ লাষ্ট নম্বৰ কুৱেশ্যন আজিৰ এই ভিডিঅ'টোত আপুনি মন দি শুনিব। মুৰ্গীয়ে কণী দিয়ে আৰু গাই গৰুৱে গাখীৰ দিয়ে। এনেকুৱা কি আছে যিয়ে কণী আৰু গাখীৰ দুয়োটাই দিয়ে? হয় ফ্ৰেণ্ড, এনেকুৱা কি বস্তু আছে যে দুয়োটাই দিয়ে? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হৈছে দোকানীয়ে, কাৰণ এখন দোকানত কণীও পোৱা যায় আৰু গাখীৰো পোৱা যায়। চ' সেইকাৰণে ইয়াৰ উত্তৰটো দোকানী। যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, একেবাৰে নাই পৰা আৰু ছাবস্ক্ৰাইব।